हेलो एवरीवन की खबर आपनालोকৰ आशा करूँ आपनालोক সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ आपनालोক সকলোকে স্বাগতম জনাইছো আজি মই आपनाলোকৰ ওচৰলৈ লৈ আহিছো এটা চাউলৰ পৰা প্ৰস্তুত কৰা ক্ৰীম খুব সহজে आपनाলোকে বনাব পাৰে এই ক্ৰীমটো বজাৰত যদি आपनाলোকে ৰাইস ক্ৰীম কিনিবলৈ বিচাৰে তেতিয়াহলে বহুতখিনি টকাৰো প্ৰয়োজন হয় লগতে বহুতো কেমিকেলো দিয়া থাকে ইয়াত আমি কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ নকৰো যিকিটা আমাৰ স্কিনৰ কাৰণে ভাল আমি হেকিটাই ইয়াত ইউজ কৰিম আৰু খুব সহজেই বনাব পাৰি আপোনালোকে ঘৰতে ধুনিয়াকৈ ক্ৰীমটো বনাই 15-20 দিনৰ কাৰণে ধুনিয়াকৈ আপোনালোকে আৰামত বনাই ল'ব পাৰে আৰু শেষ হোৱাৰ পিছত নেক্সট আকৌ ধুনিয়াকৈ আপোনালোকে বনাই ল'ব পাৰে আৰু যেহেতু এখিনি আমাৰ চাউলটো স্কিনৰ কাৰণে বহুত ভাল সেই কাৰণে ভাবিছো চাউলৰ পৰাই আমি ক্ৰীমটো প্ৰস্তুত কৰো আৰু কেনেকৈনো বনালো তেতিয়াহলে চাওচোন আহক এয়া দেখিছেনে এবাটি চাউল লৈ লৈছো মই গুটেইখিনি চাউল দি নিদু পৰিমাণটো আপোনালোকে কম বা বেছিও কৰি ল'ব পাৰে যদি হৰকে বনাই থৈ ইমান হৰকে বনাৰো প্ৰয়োজন নাই কাৰণ খুব সহজে বনাব পাৰি যেহেতু আপোনালোকে আকৌ মাজে মাজে বনাই থাকিব পাৰিব যেতিয়া শেষ হয় আৰু এইখিনি আপোনালোকৰ দুদিন এদিনৰ কাৰণে উলিয়াই থব টেমা এটাত বাকি থকাখিনি ধুনিয়াকৈ ঢাকনখনে ঢাকি থৈ ফ্ৰিজত আপোনালোকে থৈ দিব পাৰিব ক্ৰীমখিনি যেতিয়াই শেষ হৈ যায় আকৌ টেমাটোত ধুনিয়াকৈ দুদিনৰ কাৰণে উলিয়াই ল'ব আৰু আকৌ লগাব তেনেকৈ 15-20 দিন মানৰ কাৰণে আপোনালোকে একেবাৰে বনাই ল'ব পাৰে ক্ৰীমটো আৰু চাওচোন আহক তেতিয়াহলে কেনেকৈ বনালো ইয়াত মই এতিয়া এই চাউলখিনি ইয়াত মই 5 চামুচ দি দিছো চাউল আপোনালোকক মই অপৰাজিতা ফুলৰ ক্ৰীম কেনেকৈনো আমি অপৰাজিতা ফুলৰ পৰা ক্ৰীম প্ৰস্তুত কৰো তাৰ ভিডিওটো দিছিলো চালে নাই বাৰু যদিহে চোৱা নাই চাব সেই ক্ৰীমটো বহুতেই ধুনিয়া হয় স্কিনৰ কাৰণে আৰু যেহেতু মই ইউজ কৰিছো বহুত ভাল পাইছো মানে সেই কাৰণে আপোনালোকৰ লগতো ভিডিওটো শেয়াৰ কৰিলো আৰু এই চাউলৰ ক্ৰীমটো আপোনালোকে ইউজ কৰি চাব বনাই চাব কেনেকুৱা পায় আৰু এতিয়া প্ৰথমে মই এই চাউলখিনি ইয়াত লৈ ললো আৰু এখিনি ধুনিয়াকৈ ধুই লম ধুই লোৱাৰ পিছত আপোনালোকক দেখুৱাই আছো এয়া সব এনেকৈ পানী দি ধুনিয়াকৈ এখিনি খসি ধুই ল'ব লাগিব কাৰণ চাউলত বহুত মানে কেতিয়াবা লেতেৰাও থাকে সেই কাৰণে ভালকৈ এখিনি ওয়াশ কৰি ল'ব লাগিব চাউলৰ পানীটো ভাল কিন্তু দেই আমাৰ স্কিনৰ কাৰণে হওক বা চুলিৰ কাৰণে হওক বহুত ভাল এয়া দেখিছেনে ধুনিয়াকৈ এনেকৈ খসি মানে 4-5 বাৰ মান ধুই লম চাউলখিনি মই ধুনিয়াকৈ ধুই ললো আৰু এতিয়া এফালে গিলাস এটা লৈছো চিচাৰৰ গিলাস এটা আৰু ইয়াতে মই চাউলখিনি দি দিম চাউলখিনি কিন্তু ধুনিয়াকৈ ধুই ল'ব দেই আপোনালোকে যিমান পাৰে 4-5 বাৰ মান ধুলেই হৈ যাব বাৰু যেহেতু আমি স্কিনৰ কাৰণে ব্যৱহাৰ কৰিম সেইকাৰণে চাউলটো ধুনিয়াকৈ ধুই ল'ব লাগে এয়া দেখিছেনে মই গিলাসত ধুনিয়াকৈ ভৰাই ললো এয়া সব আপোনাক ওচৰৰ পৰা দেখুৱাই দিছো আৰু এতিয়া দিম গাখীৰ এইখিনি গাখীৰখিনি কেঁচা গাখীৰ হয় মানে আৰু এতিয়া লৈছো এইখিনি গাখীৰ এইখিনি গৰুৰ গাখীৰ হয় কেঁচা গাখীৰ আপোনালোকে পাৰিলে গৰুৰ গাখীৰ ইউজ কৰিব বেলেগ গাখীৰ ইউজ কৰিলে মানে স্কিনৰ কাৰণে অকনমান প্ৰবলেম হ'ব পাৰে সেই কাৰণে পৰাপক্ষত আপোনালোকে শুদ্ধ গৰুৰ গাখীৰ ইউজ কৰিব তেতিয়া স্কিনৰ কাৰণে বহুত ভাল মানে এটা কিছুমানে হয়তো আমুল তাজা কিবা তেনেকুৱাও গাখীৰ লৈ ল'ব পাৰে এইবিলাক ভাল নহয় স্কিনৰ কাৰণে আৰু এতিয়া মই ইয়াত দি দিম গৰুৰ গাখীৰ আধা কাপ পানৰ জোখত দিছো এখিনি কিন্তু কেঁচা গাখীৰ দিছো দেই মই এয়া সব এনেকৈ দি দিছো মই এয়া দেখিলেনে ইয়াত কিন্তু মই এতিয়ালৈকে পানী অকনমানো নিদু এয়া দেখিলেনে এনেকৈ ধুনিয়াকৈ এনেকৈ মিক্স কৰি দিলো মিক্স বাৰু হৈ গল মই যেহেতু চাউল দিছো 5 কাপ আপোনালোকে পৰিমাণটো কিন্তু সৰহকেও ল'ব পাৰে চাউলৰ পৰিমাণটো আৰু মই দিছো 5 চামুচ সৰি মই 5 কাপ বুলি কৈ পাছো 5 চামুচ লৈছো চাউল আৰু গাখীৰ লৈছো আধা কাপ
এয়া ধুনীয়াকৈ এতিয়া মই এইখিনি ৰাতিটোৰ কাৰণে তিয়াই থ'ম। আপোনালোকে 5-6 ঘণ্টাৰ কাৰণে তিয়াই থ'লেও হ'ব। এতিয়া ভিডিঅ'টো যিহেতু মই ৰাতি বনাইছোঁ, ৰাতিপুৱাহে আপোনালোকক দেখুৱাম। এইখিনি মই বাকী প্ৰচেছখিনি মই কেনেকৈ কৰোঁ সেইখিনি মই আপোনালোকক ৰাতিপুৱা দেখুৱাম। এতিয়া এনেকৈ মই এতিয়া ঢাকন দি পিনি থৈ দিম মানে মই ফ্ৰিজত ভৰাই থ'ম বাৰু। এতিয়া যিহেতু গৰমৰ দিনত গাখীৰবিলাক এনেকৈ যদি থৈ দিয়া হয় ফাটিলে মানে গোন্ধ এটা ওলায়। সেইকাৰণে পৰাপক্ষত পাৰিলে আপোনালোকে ফ্ৰিজত ভৰাই থ'ব। যদিও আপোনালোকৰ ঘৰত ফ্ৰিজ নাই তেতিয়াহ'লে এনেকৈও থৈ দিলেও কোনো কথা নাই বাৰু। এতিয়া এনেকৈ থৈ দিম গাখীৰখিনি, মানে ঢাকন দি ফ্ৰিজত ভৰাই থ'ম আৰু ৰাতিপুৱা আপোনালোকক দেখুৱাই আছোঁ। হেল্ল', গুড মৰ্ণিং। মই ৰাতিপুৱা দেখুৱাইছোঁ দেই আপোনালোকক। আৰু এতিয়া এইখিনি দেখিছেনে? এইখিনি কালি যে মই তিয়াই থৈছিলোঁ, মানে গাখীৰতে থৈ দিছিলোঁ, এইখিনি একদম খুব ধুনীয়াকৈ চাউলখিনি এয়া দেখিছেনে কোমলি গ'ল। চাউলখিনি খুব ধুনীয়া কোমল হ'ল। আৰু এইখিনি মই ফ্ৰিজৰ পৰা উলিওৱা প্ৰায় 1-1.5 ঘণ্টা মানে হৈ গ'ল। আপোনালোকে ফ্ৰিজৰ পৰা উলিয়াই থ'ব, মানে 2 ঘণ্টামানৰ আগতে উলিয়াই থ'ব দেই, এইখিনি ক্ৰীমখিনি বনোৱাৰ আগত। আৰু এয়া দেখিছেনে? এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম, কাৰণ আৰু মিক্সিটো চাব যাতে ধুনীয়াকৈ চাফা হৈ থাকে। খুব ধুনীয়াকৈ চাফা কৰি ল'ব, কাৰণ আমি মিক্সিত যি টি মানে ইয়াত মিক্সিত পিচি থকা হয়। সেইকাৰণে চাটনি হওক কিবা হওক মানে কিবাকিবি মিক্সিত পিচি থকা হয় যিহেতু, সেইকাৰণে মিক্সিটো ধুনীয়াকৈ ধুই চাফা কৰি ৰ'দত শুকুৱাই ল'ব। এইটো মই ধুনীয়াকৈ ধুই চাফা কৰি থৈছিলোঁ। আৰু এতিয়া এইখিনি মই মিক্সিত দি ল'ম। এইখিনি এতিয়া মই মিক্সিত পিচি ল'ম ধুনীয়াকৈ। এতিয়া বাকি দি দিছোঁ। মানে যেনেকৈ গাখীৰখিনি দি থৈছিলোঁ তেনেকৈয়ে গাখীৰৰ সৈতে এইখিনি মিক্সিত পিচিব লাগিব। এতিয়া মই পিচি লওঁ মিক্সিত। এইখিনি মই খুব ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ। এইখিনি দেখিছেনে? খুব ধুনীয়াকৈ একদম গুড়ি হৈ গ'ল। তথাপি চাউলৰ হেৰিখিনি বৰ ভালকৈ গুড়ি নহয় যে, এইখিনি চাউলৰ পানী বুলি কৈছোঁ আৰু। এইখিনি এতিয়া মই মিক্সিত কাপোৰ এখনত এইখিনি চেকি ল'ম। চাকনিত চেকিলে মানে কি হ'ব, অকণমান গোটা গোটা নিচিনা থাকিব। সেইকাৰণে আপোনালোকে পৰাপক্ষত পাৰিলে চাফা কাপোৰ এখন ল'ব, কাপোৰখনত চেকিব, তেতিয়া বেছি ভাল হয়। যিহেতু মুখত লগাম বস্তুটো মিহি হ'ব লাগিব, সেইকাৰণে এতিয়া মই গোটেইখিনি একেবাৰতে দি নিদিওঁ। আৰু ইয়াত দিম এতিয়া মই আকৌ এল'ভেৰা জেল 2 চামুচ। দেখিছেনে? এল'ভেৰা জেল দিলোঁ 2 চামুচ। এতিয়া খুব ধুনীয়াকৈ এইখিনি মিক্স কৰিব লাগিব। আৰু এতিয়া দিম ইয়াত ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলে আমাৰ স্কিনখন ব্ৰাইটনেছ কৰাত সহায় কৰে, স্কিনখনত গ্ল' এটা আনে। সেইকাৰণে এইটো স্কিনৰ কাৰণে বহুত ভাল। ইয়াৰ আগটো অকণমান কাটি ল'ব লাগিব। কেপচুল এটা দিম। খুব ধুনীয়াকৈ এইখিনিতে মিক্স কৰিব লাগিব। এনেকৈ মিক্স কৰি থাকিব লাগিব ভালকৈ, কণ্টিনিউ লৰাই থাকিব লাগিব এইখিনি।
আৰু ইয়াত দিম এতিয়া বাদাম অইল, এইটো দেখিছেনে, আলমণ্ড বাজাজৰ এচামুচৰ জোখত দি দিছোঁ। যদিহে এইটো নাই আপোনালোকৰ ওচৰত তেতিয়াহ'লে আপোনালোকে ভিটামিন ই কেপচুল 2টা দি দিব। এনেকৈ এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ম যিমান পাৰোঁ। এইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এয়া দেখিছেনে ধুনীয়া ডাঠ হৈ পৰিছে। যদি আপোনালোকৰ পাতল হয় তেতিয়াহ'লে আপোনালোকে ইয়াত পিঠাগুড়ি এচামুচমান দি দিব পাৰে, তেতিয়া ধুনীয়া ডাঠ হৈ পৰিব। ইয়াত মই এচামুচৰ জোখত দি দিছোঁ, অকণমান যিহেতু মোৰ পাতল হৈছে। আৰু খুব ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব লাগিব। এনেকৈ এইখিনি মোৰ হৈ গ'ল। খুব ধুনীয়াকৈ মিলাই ল'লোঁ। মই আধা চামুচতকৈ অকণমান কম দিছোঁ পিঠাগুড়ি, কাৰণ বৰ বেছিকৈ প্ৰয়োজন নহ'ল। যেতিয়া আপোনালোকে চাউলৰ পানীখিনি মিলাব তেতিয়া গোটেইখিনি দি নিদিব, অকণমান দিব, বৰ বেছিকৈ নিদিব, নহ'লে বস্তুটো আপোনালোকৰ টান নহ'ব ক্ৰীমখিনি আপোনালোকে। আৰু এইখিনি মোৰ ৰেডি হৈ গ'ল, আপোনালোকক দেখুৱাইছোঁ। এইখিনি চাওক কি ধুনীয়া হৈছে দেখিছেনে। চাওক খুব ধুনীয়া মিহি হয়। এনেকৈ যদি আপোনালোকে বনায় এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। ক্ৰীমটো লগাবলৈ বহুতেই ধুনীয়া হয়। যিহেতু মই ইউজ কৰিছোঁ, ভাল পাইছোঁ কাৰণে আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে জনাব। যদিহে ভাল পালে প্লিজ লাইক এটা কৰি দিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি থ'ব, তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যন পাই থাকিব। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ বাই বাই।